নমস্কাৰ জনালোঁ সকলোকে। বহুদিনৰ মূৰত এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ সন্মুখলৈ আগবঢ়াইছোঁ, নিশ্চয় আদৰি ল'ব। মই লাল চাহ একাপেৰে দিনটো ষ্টাৰ্ট কৰিলোঁ। তাৰপাছতে গ'লোগৈ ওপৰলৈ। তাৰপিছত ওপৰৰ সৰু ৰুম এটাত মই মাছৰুম খেতি অকণমান কৰিছোঁ। তাতে মাছৰুম ছিঙিবলৈ হৈছিলে। মাছৰুমখিনি ছিঙি লৈ পেলাই তাত চিলিণ্ডাৰবোৰত আকৌ পানী ছটিয়াই পেলাই আহি যাম। মাছৰুমখিনি সাজি কিবা এটা কষ্ট কৰাৰ পাছত এনেকৈ ফলবোৰ পালে মনটো বহুতেই আনন্দ লাগে। মাছৰুমখিনি ছিঙি লোৱাৰ পিছত মই পানী চানী মাৰি পেলাই আহি গ'লোঁ। 2 কেজিমান মাছৰুম ওলাইছিলে আজি। কাষ্টমাৰে কৈ থোৱা আছে এইখিনি ভাগ কৰি দি পঠাব লাগিব। তাৰপাছতে মাছৰ কাৰ্টুনত মই লাই কেইজোপামান লগাই লৈছোঁ। তাৰ পৰা লাই পাত কেইটামান ছিঙি আনিছোঁ। আজি ভাবিছোঁ ব্ৰইলাৰ আগতে লাই শাক বনাই খাম। মই ভাগে কাষ্টমাৰৰ কাৰণে থৈ দিলোঁ মাছৰুমখিনি নিবহি। তাৰপাছতে লাগি গ'ল আকৌ ভাতত ঔটেঙাত নিমখ অকণমান দি পেলাই এইখিনি 4-5টা চিটি আহিবলৈ দিম। তাৰপিছতে আনফালে শুকান জলকীয়া কেইটামান ভাজিম আৰু নহৰু কেইটামান ভাজি ল'ম। তাৰপাছতে পিঁয়াজো অকণমান ভাজি ল'ম। এইখিনি মই ভাজি লৈছোঁ কচু পিটিকাৰ কাৰণে। ঔটেঙাখিনি বইল কৰোঁতে মই তাত এটা কচু চফা কৰি বইল হ'বলৈ দিছোঁ। আজি ভাবিছোঁ কচু পিটিকাও বনাম। এইখিনি কচু পিটিকাৰ কাৰণে ৰেডি হৈ গ'ল। তাৰপাছতে আকৌ মাংসৰ কাৰণে মই মছলা ৰেডি কৰিম। আদা নহৰু, তাতে জিৰা জালুক, তাৰপাছতে আকৌ ইলাচি, ডাঙৰ ইলাচি এটা, ডালচেনি দুটুকুৰামান, তাৰপাছতে আকৌ লং 4-5টা দি পেলাই মছলাখিনি ৰেডি কৰি ল'ম। তাৰপাছতে কেৰাহীত তেল দি পেলাই পিঁয়াজখিনি ধুনীয়াকৈ ভাজিবলৈ দি তাতে ৰেডি কৰি লোৱা মছলাখিনি দি পেলাই নিমখ আৰু হালধি দি ধুনীয়াকৈ ভাজি ল'ম। ভাজি হোৱাৰ পিছতে তাত দি দিম মাংসখিনি দি লৈ ধুনীয়াকৈ ভাজি ল'ম এইখিনি মই। তাৰপাছত ঢাকনিখন দি পেলাই 10 মিনিটমান ভাজি থাকিবলৈ দিম। তাৰপিছত আনফালে মই কি কৰিম, ঔটেঙা বইল কৰি লোৱাখিনি চেপি তাৰ ৰসখিনি উলিয়াই ল'ম, জাবৰিখিনি পেলাই দিম। তাৰ সেইখন কেৰাহীত অকণমান তেল দি পেলাই তাতে আদা নহৰু তাৰ জলকীয়া আৰু জালুক খুন্দি লৈ পেলাই সেই তেলখিনিত ভাজি ল'ম। তাতে হালধি অকণমান দি পেলাই অকণমান ধুনীয়াকৈ ভাজি ল'ম। নিমখ নিদিওঁ কাৰণ মই বইল কৰাৰ সময়তে নিমখ দিছিলোঁ। তাৰপিছত চেপি পেলাই ৰস উলিয়াই লোৱা ঔটেঙাৰ পানীখিনি তাতে দি দিম। আজি তেনেকৈয়ে মই ঔটেঙা জোলকণ বনাম। আনফালে ব্ৰইলাৰখিনিত 10 মিনিটমান বনোৱাৰ পিছত তাতে দি দিম আলু আৰু মাছৰুমখিনি আৰু আলুখিনি দি পেলাই এইখিনি আকৌ ধুনীয়াকৈ ভাজিবলৈ দিম। আনফালে মোৰ ঔটেঙা জোলকণো ধুনীয়াকৈ বইল হৈ গ'ল। এইখিনি হৈয়ে গ'ল প্ৰায়, সেইকাৰণে বন্ধ কৰি থৈ দিওঁ। এফালে আকৌ পিটিকা কৰিবলৈ ৰেডি কৰি ৰখা জলকীয়া নহৰু পিঁয়াজখিনি ধুনীয়াকৈ সানি নিমখ দি পেলাই সানি পেলাই আকৌ তাত কচুখিনিও পিটিকি পেলাই এনেকৈ কচু পিটিকা বনাই ল'লোঁ। বনাই লৈ আকৌ আলু আৰু মাছৰুম দি মাংসখিনি আকৌ 10 মিনিটমান ভাজি তাতে বিলাহী এটা দি তাৰপাছতে লাই পাত যিখিনি চফা কৰি ৰাখিছোঁ সেইখিনিও এনেকৈ মুচৰি পেলাই দি দিম। দি লৈ পেলাই এইখিনি অকণমান সিজি যোৱালৈকে ধুনীয়াকৈ ভাজি থাকিবলৈ দিম। তাৰপিছত যেতিয়া সিজি যাব তাত আকৌ অকণমান গৰম পানী দি পেলাই এনেকৈ ধুনীয়াকৈ উতল আহিবলৈ দিম। ৰেডি হৈ গ'ল মোৰ আজি লাঞ্চ থালিখন। তাতে ব্ৰইলাৰ মাংস লাইৰ সৈতে কচু পিটিকা আৰু ঔটেঙা জোল। আপোনালোকেনে বাৰু আজি থালিখন কেনেকৈ সজালে মোক জনাবচোন। নমস্কাৰ।